হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এযোৰ হেণ্ড এম্ব্ৰইডাৰী কৰা মেখেলা চাদৰৰ ডিজাইন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। এইযোৰ মেখেলা চাদৰ, ইয়াৰ কালাৰটো আপেল কালাৰ হয়, কিন্তু ইয়াতে ৰেড যেন দেখাইছে। এইটো মিটাৰ কাপোৰত কিনি আনি মই এটা ধুনীয়া চিম্পল সহজ ডিজাইনত কৰিছোঁ। এইখন চাদৰ হয়, মই এনেদৰে ছাইডত এনেকৈ দিছোঁ, সেউজীয়া আৰু ক'লা, হালধীয়া আৰু ক'লা আৰু নীলা আৰু ক'লা এনেদৰে দিছোঁ। ইয়াতে আৰু মাজত মই এনেকৈ মাল্টি কালাৰত য'ত যেনেকৈ পাইছোঁ, কালাৰ মিলোৱা নাই, য'ত যেনেকৈ পাইছোঁ তেনেকৈ মই ইয়াতে সৰু সৰুকৈ বুটা বাছি দিছোঁ। আৰু যিহেতু কাপোৰযোৰ অলপ ৰেড টাইপ হয়, মানে কালাৰটো বেছি, সেইবাবে মই ইয়াতে ব্লেকত দহি গাঁঠি দিছোঁ, যাতে ব্লেকটোৱে কাপোৰযোৰৰ উজ্জ্বলতাটো আৰু বেছি বৃদ্ধি কৰে। আৰু এইখন হৈছে মেখেলা। মেখেলাখনত মই একেবাৰে চিম্পলকৈ ৰাখিছোঁ, দুটা লাইনে মই দিছোঁ, গ্ৰীণ আৰু ব্লেক, য়েল্ল' এণ্ড ব্লেক, দুটা লাইনে দিলোঁ, বেছি মই হেভি কৰা নাই মেখেলাটো, এনেকৈ ৰাখি থৈ দিলোঁ। এইযোৰ মোৰ ফাৰ্ষ্ট হেণ্ড এম্ব্ৰইডাৰী কৰা মেখেলা চাদৰ হয় আৰু ফাৰ্ষ্ট অৰ্ডাৰ হয়। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। কাপোৰযোৰ মোৰতো বহুত বেছি ভাল লাগিছে আৰু যিয়ে বনাবলৈ দিছিলে তেওঁ বহুত বেছি ভাল পাইছে। আপোনালোকেও জনাব কেনেকুৱা লাগিছে। এইটোৱে আছিল আজিৰ ভিডিঅ'। আই হোপ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। বহুত কষ্টৰে কৰা এযোৰ কাপোৰ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। থেংক ইউ, বাই বাই।